নমস্কাৰ বন্ধুসকল, বিডি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি 1 ছেপ্টেম্বৰ আমাৰ মানে চাপানালা বল খেলা ফিল্ডত আমাৰ গাঁৱলীয়া ল'ৰা ছোৱালীসকলক পুলিচ প্ৰশাসনৰ কাৰণে প্ৰশিক্ষণ লৈ আছে। তাকে অলপ শিকাই আছে, এক্সাৰচাইজ দৌৰা তেনেকুৱা শিকাইছে। তো অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ, বেছি নোৱাৰিলোঁ ভিডিঅ' কৰিবলৈ। তাকে কিমানখিনি ভিডিঅ' কৰিলোঁ তাকে চাওক। আপোনালোকেও ধৰক যদি ভিডিঅ' কিবা পুলিচ প্ৰশাসনৰ কাৰণে ৰেডি কৰিছে, এই ভিডিঅ'টোতো কিছুমান শিকিব লগা কথা থাকিব, ট্ৰেইনিং চেইনিঙৰ আদি কৰি। তো ভিডিঅ'টো চাওক, লাষ্টলৈকে সকলোখিনি গম পাই যাব। তেনেহ'লে আহক দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।
What we do here is go back. ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে কিবা শিকিবলৈ পালে। তো যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ। জয় অসম, বন্দে মাতৰম। আৰু অহা 10 ছেপ্টেম্বৰলৈকে আমাৰ এই কাৰ্যসূচী স্থাপিত থাকিব।